হেল্ল' এয়া হৈছে পৰ্ক বেলি আৰু এয়া আমি ৰোষ্ট কৰিম কটা ষ্টাইলটো চাওক চাইনিজ এইবোৰ বৰ ধুনীয়াকৈ ওপৰৰ পৰা ঘাপ মৰা হৈছে পিচ পিচ আৰু এই গোটেই টুকুৰাটো এতিয়া দেখুৱাই দিছোঁ এনেকুৱা আমি 40 মিনিটছ মান OTG এয়া গ্ৰিল কৰাৰ পিছত এইয়া চাওক দেখা তেনেকুৱা লাগিছে যেন পনীৰৰ পিচ আৰু এইবোৰ চাওক একদম প্ৰপাৰলি ক্ৰিস্প এতিয়া আৰু অলপ সময় আমি থৈ দিম এয়া আমাৰ টেম্পাৰেচাৰ আছে 120 আৰু আমি 2 আৱাৰ্ছ মান ইয়াতে বেক কৰিলোঁ এতিয়া আহক আমি চাওঁ ইয়াৰ ষ্টেটাছটো কি ৱাও একদম ক্ৰিস্প আৰু চাওক গোটেই ট্ৰেখনত তেলবোৰ উপঙি পৰিছে properly bake আৰু আমি ইয়াৰে বেক সাইডটো চাম আৰু আমি কটাৰীৰে ইয়াৰ ক্ৰিস্পনেছটো আমি কট সাউণ্ডটো শুনিছেনে মানে একেবাৰে তেল হৰকি পুৰা মচক এইটো আমি এটা লুটাই দিম পুৰা ৰিবছ পাৰ্টটো আৰু 1 কেজি তো গৈ আধা কেজি হৈ থাকিলে খাবলে একেবাৰে বঢ়িয়া হ'ব ইয়াত আমি মেৰিনেট কৰোতে অকল নিমখ আৰু জালুক আৰু অকমান আদা নহৰু দি বইল কৰিছিলো আৰু এতিয়া আমি ইয়াতে নেমু চেপি দিম জালুকৰ গুৰি দিম আৰু ধুনীয়া আছে চিঙি খাম একেবাৰে পৰ্কৰ বিস্কুট টাইপ হৈ পৰিছে এপিচ টানিলে গোটেই পিচ ওলাই আহিব যেন থ্যাংক ইউ আমাৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকেও এনেকৈ ঘৰতে OTG বনাব আৰু জনাব কমেন্ট সেকশনত কেনেকুৱা পাইছে আৰু এয়া 3 পৰা 4 ঘণ্টাৰ ভিতৰত আমি OTGত ৰখাৰ পিছত এয়া দেখক চাওক 1 কিলো গাহৰি গৈ অলমোষ্ট 300 পৰা 350 গ্ৰামলৈকে হৈ গৈছে আৰু ইয়াৰ মচক পাৰ্টবোৰ চাওক একেবাৰে বিস্কুটৰ নিচিনা হৈ গৈছে ক্ৰিস্পি আৰু ইয়াতে আমি সাইডত লৈ গৈছো বইল কৰা বিলাহী আৰু নহৰু পেষ্ট মানে পিটিকা আটা আৰু ইয়া ভুট জলকীয়া মৌৰে দিয়া সস আৰু পিয়াজ আৰু জলকীয়া লৈ লৈছো আৰু চাওক কি ধুনীয়া পিচবিলাক এটা মই আপোনালোকক দেখাম চাওক এই সালটুকুৰ কি ধুনীয়াকৈ নিজে ওলাই আহিছে খুব সফট হৈছে ওপৰৰ সালটো খুব মানে একদম পাপৰিকা টাইপ হৈছে আৰু একেবাৰে ক্ৰিস্পি আৰু চাওক কিমান সফট এতিয়া খোৱাহে কথা আৰু এবাৰ সাইডৰ পৰা দেখাও আৰু এতিয়া আপোনালোকক উলুটাই দেখাম ইয়াৰ ৰিবছ পাৰ্টটো প্ৰপাৰলি কুকড OTGত অলমোষ্ট 3 to 4 আৱাৰ্ছ লাগিছে আৰু খাওঁ এইটো হৈছে মচমচীয়া পিচটো এই কৰক সাউণ্ডটো শুনিছে নহয় মচক শব্দ পাইছে যে একদম ক্ৰিস্পি কি কম সফটনেছ চাওক চুলে গৈছে একদম আমি যে কাটা বিস্কুট খাওঁ চাহিদি তেনেকুৱা সুপাৰ ইয়াম মানে কোনখিনি খাওঁ কোনখিনি নাখাওঁ তলৰ যিখিনি মিট পৰ্চন একদম বঢ়িয়া টেষ্টি সেইকাৰণে লগত ভুট জলকীয়া সস অকণমান লৈ লৈছোঁ চাটনি লৈছোঁ জলকীয়া কেঁচা জলকীয়া আৰু আপোনালোকে নিজৰ পচন্দৰ চাটনি বনাই ল'ব পাৰে নেমু কিন্তু লাগিবই দেই